সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি মিনি ব্লগলৈ। আৰু এয়া দেখিছেনে মই পিঠাগুড়ি খুন্দি আছোঁ। যিহেতু বিহু আহি পালে সকলোৱে গমেই পাইছে বিহু বুলি ক'লে আৰু আমাৰ পিঠাই মেইন হয়নে নহয়। তো এইফালে পিঠা দুটামান বনাম বুলি কিনে আহিলোঁ। অকণমান চাউল আনিছোঁ দে, বেছি আনা নাই, 2 কেজিমান হ'ব। যিহেতু আমাৰ পৰিয়াল একেবাৰে সৰু, তো দুটামান পিঠা বনালে হৈ যাব। আৰু এইফালে ধুনু ইমান বেছি ফূৰ্তি, মানে তাই জীৱনৰ প্ৰথমবাৰ দেখিছে ঢেঁকী কি বস্তু হয়, তাই প্ৰথমবাৰ গম পাইছে দেই। আৰু ময়ো মানে ভাল লাগিছে কি জানেনে, বহুত বছৰ হ'ল ঢেঁকী দিয়া নাই। আৰু প্ৰত্যেকবাৰ বিহুত মই পাতাত পিচি বা মিক্সিত পিচি তেনেকৈ বেছিভাগ পিঠা বনোৱা হয়। সেইকাৰণে আৰু মই এইবাৰ ঢেঁকী দিব আহিলোঁ। বোলো ঢেঁকীতে মই এইবাৰ পিঠাগুড়িখিনি ধুনীয়াকৈ খুন্দিম। আৰু এই বাইদেউগৰাকীয়ে কিন্তু বহুত সহায় কৰিছে। তেখেতে মোক ধুনীয়াকৈ পিঠাগুড়িখিনি চালি দিছে। আৰু মোৰ ইমান বেছি ভাগৰ লাগিছে, মই বহি গ'লোঁ। পিঠাগুড়ি খুন্দিবলৈ গ'লে 2জন মানুহ হ'লে কিন্তু বহুত বেছি ভাল হয়। এজনে ঢেঁকী দিব লাগে আৰু এজনে চালিব লাগে, বহুত বেছি সহায় হয় তেতিয়া, আৰু সোনকালেও হয়। ধুনুক মাতি আছিলোঁ, আহি কেনে দেখিলোঁ এয়া ধুনু ইমান বেছি ভাল পাইছে তাই, যিহেতু গাঁৱৰে ল'ৰা ছোৱালীবিলাকক লগ পাইছে, তাইত কৰি ডাঙৰ হয়, তাই মানে বহুত বেছি ফূৰ্তি আজি। চাওঁতে চাওঁতে মোৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।